নমস্কাৰ। আজি আমাৰ মহান মতকসকলৰ বিশেষকৈ মানুহসকলৰ গৰু বিহু। আজি মোৰ মা মোৰ ৱাইফৰ লগত ভাত খাই থকাটো দেখাইছোঁ খাৱনি। তো চাওক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ ইমানৰ পৰা। চাওক খাই আছে হয় নচাই দে মায়ে এপাক তুমি অকণমান চাই দিয়া। খানা ষ্টাৰ্ট হৈ গৈছে। চাওক এয়া আপোনাৰ মাটিমাহ আলু, আপোনাৰ অলপ জালুকো আছে। ইফালে ইয়াত আপোনাৰ বেঙেনা, থেকেৰা, হালধি, তিতাকেৰেলা, ভাতকেৰেলা, আমলৈ, জাতিলাও আদি কৰি ইত্যাদি ইত্যাদি আছে। পাহৰিছোঁৱে মই, ৱাইফে গম পাব। ইমানখিনি পাৰিছোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া আপোনাৰ কণী, বিলাহী, আমলৈ টোপ আৰু অকণমান মছলা মিহলাই দিয়া হৈছে। এয়া আপোনাৰ ইয়াত আকৌ কণী, বিলাহী আৰু অকণমান মছলা মিহলোৱা হৈছে, মানে বাৰী কিচিমৰ চব্জি আৰু জলকীয়া লোৱা হৈছে, নিমখ। এয়া আমাৰ খানা ষ্টাৰ্ট হৈছে। এয়া সকলোৱে খাই থকা হৈছে। মোৰ আজি আমলৈ পাৰি এই অৱস্থা হ'ল। এই বিহু বতৰত খাবতো লাগিবই, পাৰিবতো লাগিবই। কমচে কম আমলৈ আজি 2-3 কেজিমান আমলৈ টোপ পাৰিলোঁ। বৰ ধুনীয়া টোপ। চাওক চব্জি এয়া আৰু ষ্টাৰ্ট আজি কৰিলোঁ আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো, শেষলৈকে চাই থাকিব, একো স্কিপ নকৰাকৈ। খানাটো কেনেকুৱা পালে ডেছক্ৰিপশ্যন মানে কমেণ্ট বক্সত আপোনালোকে কমেণ্ট এটা দি দিব। ইয়াৰ লগতে টিভিও চাই আছোঁ, কাৰেণ্টটো গৈছিলে, আহিছে। মজা আজি খানা। আমলৈটো কণী আৰু বিলাহী মছলা তৰকাৰী ভাজি, মানে তাৰ সোৱাদে বেলেগ। খাচী মাংসতকৈ বেছি টেষ্টি বুলিহে কোৱা হয় আমাৰ থলুৱা খাদ্য হিচাপে। অকণমান বিলাহী কণী এটি সানি লৈছোঁ ভাতটো, খাই আছোঁ। এয়া ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু লাইক কমেণ্ট দি দিব। জলকীয়া আজি মানে আপোনাৰ এই জলকীয়া চক জলকীয়া চক ভাত খাই থকা হৈছে। বিশেষকৈ আমি আগত এনেইতো বেদ বিহুখিনি সকলোৱে হেৰি কৰে, কিন্তু আমাৰ মৰাণ সমাজত বিশেষকৈ গোঁসাই বিহু, মাঘ বিহু বুলি কোৱা হয় যাক, এইখনো উদযাপন কৰা হয়। এয়া জলকীয়া বহুত কিন্তু টেষ্টি আছে, জলকীয়া বহুত পুৰে দেই। মাটিমাহ চক, আমাৰ লোকেল মাটিমাহ, লাও। এতিয়া আপোনাৰ লাওৰ বিষয়ে কৈছোঁ। লাওটোতো আপোনাৰ কেজি 300-400 টকা কেজি হ'ল বুলি কৈছে। শুনি আচৰিত খাই গৈছোঁ। আমাৰ বাৰীত আছিলে লাও, আগতে বিক্ৰী কৰা হ'ল, কিন্তু বিহুত বিক্ৰী নাপালোঁ। কেইটামান বিক্ৰী কৰিলোঁ, মোৰ মায়ে কেইটামান বিক্ৰী কৰিলে। এনেকৈ বিহুখন আয়োজন কৰিছোঁ আৰু দুটা কৰিছোঁ, যিমান পাৰিছোঁ আপোনালোকক এই ভিডিঅ'ৰ মাধ্যমেদি দেখাবলৈ চেষ্টা কৰিছোঁ। কেনে পালে কমেণ্ট বক্সত আপোনালোকে জনাব।
বস্তু যিহে দাম জুইছে দাম বুলি ক'ব লাগিব বস্তু আপোনাৰ আমলৈটো শুনিছোঁ গুৱাহাটীত 3,000-4,000 টকা এইফালে আহিব তেতিয়া আমলৈটো খাওঁ বুলি ক'লে মানে আমলৈটো আমাৰ ইয়াত এভেইলেবল আছে আমলৈটো আমাৰ যিহেতু আমি গাঁৱলীয়া মানুহ আমলৈটো কোনো টেনশ্যন নাই আমি গাঁৱলীয়া মানুহ যে দোকানে ভাত বেছিকৈ খাওঁ বেছিকৈ খুৱাওঁ টাউনত ধৰণেতো চব্জিটোহে বেছি খায় টাউন মানুহে আৰু মই এনেও এই টাউনৰ যিকোনো ওলালেও কিছুমান খোৱা হয় সেইবোৰ মই নাখাওঁ পইচা আনি খৰচা হয় নিজে খেতি কৰা হয় লাও নিজে খেতি কৰি লাও খেতি কৰিলোঁ দেখালোঁ আপোনাৰ আগৰ ভিডিঅ'টোত বেছিখন দিয়া আছে এইটো আপোনাক দেখালোঁ ভিডিঅ'টোত মই নিশ্চয় দেখা পায় লাও চাখন দেখাইছিলোঁ মই ডাঙৰ এখন লাও চাং কাটি দিলোঁ হেন্দালি বুলি কয় সেয়াই আৰু ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকন অল প্ৰেছ কৰি দিব ধন্যবাদ